সন্মানীয় বন্ধুসকল, আমি আজি এটা ৰমজান অতিবাহিত কৰিলোঁ। এটা ৰমজানৰ ৰোজা ৰাখিলোঁ, ইফতাৰ কৰিলোঁ, চাহেৰি খালোঁ। দ্বিতীয়টো ৰমজানৰ কাৰণে আমি অপেক্ষিত। দ্বিতীয় ৰমজান আমি চাহেৰি খাম আৰু সেই ৰমজান চাহেৰি খোৱাৰ আগতেই এই ৰমজানৰ কিছুমান কথা আমি অৱগত হ'বলৈ বা অৱগত কৰাৰ ইচ্ছা হিচাপে মই আপোনালোকৰ সন্মুখত কেইটামান কথা দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ। আল্লাহ তাবাৰক ৱা তাআলা আমাক সকলোকে এই কথাৰ মাজৰ পৰা শুদ্ধ কথাখিনি আমি আমল কৰাৰ তৌফিক দান কৰক। বন্ধুসকল, ৰমজান মাহ ৰোজাৰ মাহ। আমি ৰমজানৰ ৰোজা ৰাখোঁ। আল্লাহ তাবাৰক ৱা তাআলাই আমাৰ ওপৰত ৰমজান মাহৰ ৰোজা ফৰজ কৰিছে। ৰমজানৰ ফজিলত সম্পৰ্কে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আমাৰ উম্মতে যদি ৰমজানৰ ফজিলত সম্পৰ্কে তেওঁলোকে অৱগত হ'লে হয়, তেনেহ'লে তেওঁলোকে নিজেই অকল এমাহ ৰোজা ৰখাৰ কথা নাভাবি তেওঁলোকে চিন্তা কৰিলে হয় যে যদি গোটেই বছৰটো ৰোজাৰ মাহ থাকিলে হয় বা গোটেই বছৰ যদি ৰোজা থাকিলে হয়, তেনেহ'লে আমি গোটেই বছৰ ৰোজা ৰাখিলোঁ হয়। সন্মানীয় বন্ধুসকল, ৰমজান মাহত আমি ৰোজা ৰাখোঁ আৰু সেই ৰোজা অকল ৰোজা ৰাখিলেই নহ'ব। ৰোজা ৰখাৰ লগতে কিছুমান কথা খেয়াল ৰাখা, কিছুমান কথা মানি চলা অতিকৈ জৰুৰী। বেছিভাগে মানুহে ৰমজান মাহত যেতিয়া ৰোজা ৰাখে তেওঁলোকৰ খং বেছিকৈ হয়, কেতিয়াবা খং উঠে, কাজিয়া লাগে, মানুহৰ লগত গালি গালাজ আদি কৰি গিবত, চুগলি, মানুহৰ লগত বিয়া বাখা, তেনে কিছুমান কথা মানুহৰ মুখৰ পৰা ওলায়। সেইসমূহ বিয়া কথা, গিবত, চুগলি, বিয়া শব্দ মুখৰ পৰা উলিওৱাতকৈ বিৰত থকা এজন ৰোজাদাৰৰ কাৰণে অতিকৈ জৰুৰী। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকে যেতিয়া কোনোবাৰ ৰোজাদাৰৰ মাজত ঝগড়া হয়, তেনেহ'লে তুমি কৈ দিয়া যে মই ৰোজাদাৰ। অৰ্থাৎ এজন ৰোজাদাৰে তেনেকা বিয়া গালি গালাজ কৰিব নোৱাৰে। গতিকে এজন ৰোজাদাৰে ভাল হিচাপে থাকিব লাগে। তেওঁ সদায় ৰোজা ৰখা অৱস্থাত তেওঁ এনে কোনো কাম কৰিব নালাগে যি কাম গুনাহ হয়, যি কামৰ জৰিয়তে অন্যই বেয়া পায়, যি কামে মানুহক মনত কষ্ট দিয়ে, গিবত, চুগলি, মিছা কথা আদি কৰি বিভিন্ন যি আছে বেয়া কৰ্ম, বেয়া কাম, সকলোৰ পৰা বিৰত থকা অতিকৈ জৰুৰী। ৰমজান মাহৰ ৰোজা ৰাখি আছোঁ আমি ৰমজান মাহৰ ৰোজাত আল্লাহ তাবাৰক ৱা তাআলা আমাক কিছুমান বিশিষ্ট উপহাৰ দিছে আৰু এই ৰমজান মাহটোই আমাৰ কাৰণে এটা উপহাৰ। আৰু এই উপহাৰ আমি গ্ৰহণ কৰোঁ। যদি আমি এই উপহাৰ গ্ৰহণ কৰোঁ, তেনেহ'লে আমাৰ লাভ কি হ'ব? সেই লাভখিনি আমি নিশ্চয়কৈ অৱগত হোৱাৰ প্ৰয়োজন। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে কোনোবা যদি ৰমজান মাহৰ ৰোজা ৰাখে, তেনেহ'লে তেওঁক কেইটামান বিশেষ ফায়দা হ'ব, বিশেষ কেইটামান ফজিলত বিশিষ্ট ৰোজাদাৰসকলৰ কাৰণে ইয়া বৰ্ণনা কৰা হৈছে। যেনে 1 নম্বৰ, কোনো ৰোজাদাৰৰ যি বদবু মুখৰ পৰা ওলায়, এই বদবু আল্লাহ তাবাৰক ৱা তাআলাৰ নজদিক
মুস্কে আম্বৰতকৈ অতি ভাল, অতি পছন্দনীয়। আল্লাহৰ নজদিক ৰোজাদাৰৰ মুখৰ পৰা উলিওৱা গোন্ধ, উলিওৱা বু আল্লাহ ৰব্বুল আলামিনৰ নজদিক অতি মুস্কে আম্বৰতকৈ অতি সুগন্ধীয়, অতি পছন্দনীয়। আৰু এটা কথা যে ৰোজাদাৰৰ কাৰণে আল্লাহ তাবাৰক ওয়া তাআলা কৈছে যে নবী আলাইহিছ সালাতু ওয়াস সালামৰ জৰিয়তে আল্লাহ তাবাৰক ওয়া তাআলা কৈছে যে যদি কোনোবা মানুহে ৰোজা ৰাখে, ৰোজাদাৰৰ কাৰণে আল্লাহ তাবাৰক ওয়া তাআলাৰ যি মখলুকাত আছে, সেই মখলুকাতসমূহে মাগফিৰতৰ কাৰণে দোৱা কৰে। यहाँ तक के पानीर तलर माছ, সেই মাছেও এই ৰোজাদাৰৰ কাৰণে মাগফিৰতৰ দোৱা কৰে, ক্ষমাৰ দোৱা কৰে যে আল্লাহ এই ব্যক্তিজন ৰোজাদাৰ, তেওঁক ক্ষমা কৰি দিয়া। তেনে মখলুকাতসমূহে দোৱা কৰি থাকে। আৰু দোৱা গোটেই দিন সেহৰি খোৱাৰ পাছৰ পৰা ইফতাৰ কৰালৈকে এই ৰোজাদাৰৰ কাৰণে মখলুকাতসমূহে দোৱা কৰি থাকে। তৃতীয় আৰু এটা ফজিলত আছে, যদি কোনোবা মানুহে ৰোজা ৰাখিছে ৰোজাদাৰৰ কাৰণে, আল্লাহ তাবাৰক ওয়া তাআলাই সৃষ্টি কৰা জান্নাত, সেই জান্নাতসমূহ সুসজ্জিত কৰা হয়। আৰু আল্লাহ তাবাৰক ওয়া তাআলা কয় জান্নাতক যে জান্নাত তোমাক ইমান সুন্দৰ কৰা হৈছে, মই আশা প্ৰকাশ কৰিছোঁ মোৰ বান্দাসমূহে, নেককাৰ বান্দাসমূহে অতি শীঘ্ৰেই নিজৰ ব্যস্ততা, দুনিয়াবী নিজৰ কাম কাজ এৰি তোমাৰ ফালে আহিব, তোমাক চাবৰ কাৰণে, তোমাক এই জান্নাতত থাকিবৰ কাৰণে তেওঁলোকে দুনিয়াৰ লোভ লালসা আদি সকলো ত্যাগ কৰি তোমাৰ ফালে আহিব বুলি মই আশা ব্যক্ত কৰিলোঁ। আৰু বিশেষকৈ ৰোজাদাৰৰ কাৰণে এটা ৰাতি আল্লাহ তাবাৰক ওয়া তাআলা দিছে, শবে কদৰ। সেই শবে কদৰৰ ৰাতিটো সেই ৰমজান মাহত ৰখা হৈছে। আৰু সেই মাহৰ বিষয়েও কোৱা হৈছে যে মিন আলফি শাহৰ, 1000 মাহতকৈ উত্তম যি শবে কদৰৰ ৰাতি, সেই ৰাতিত কোনোবা যদি ইবাদত বন্দেগী কৰে, তেনেহ'লে সেই ৰাতিৰ ইবাদত বন্দেগী আল্লাহ তাবাৰক ওয়া তাআলা মিন আলফি শাহৰ বুলি কৈছে, 1000 মাহতকৈ উত্তম বুলি বা অধিক, 1000 মাহতকৈ অধিক সওয়াব তেওঁলোকক দান কৰিব যদি সেইটো ৰাতিত ইবাদত কৰে। লগতে কৈছে যে ৰমজান মাহত যদি কোনোবা ৰোজা ৰাখে আৰু তেওঁ ৰোজা ৰখাৰ শেষ যেতিয়া ৰমজান 29 বা 30 দিন যিটো হয়, 30 ৰমজান, সেই 30 ৰমজানৰ ৰাতি, সেই ৰাতিত আল্লাহ তাবাৰক ওয়া তাআলা ৰোজাদাৰসকলক ক্ষমা কৰি দিয়ে। তেনে আৰু বহু ফজিলতসমূহ ৰোজাদাৰসকলৰ কাৰণে বৰ্ণনা কৰা হৈছে। নবী আলাইহিছ সালাতু ওয়াস সালামে কৈছে, গতিকে আমি সেই ৰমজান মাহৰ যদি আমি সম্পূৰ্ণ ফজিলত, সম্পূৰ্ণ হক আমি যদি আদায় কৰিব বিচাৰোঁ, তেনেহ'লে আমি সঠিকভাৱে ৰমজানৰ ৰোজা ৰখাটো আমাৰ কাৰণে অতিকৈ জৰুৰী হ'ব। গতিকে মই আশা কৰোঁ যে সকলোৱে এই ৰমজান মাহৰ যি ফজিলত, যি ৰমজান মাহৰ যি সওয়াব, এই সকলো সওয়াব আৰু ফজিলতৰ অংশীদাৰী হোৱাৰ কাৰণে আমি নিশ্চয়কৈ আনন্দ সহকাৰে
সেই ৰমজান মাহৰ ৰোজা ৰাখিম বুলি আশা কৰিলোঁ। লগতে মই ক'ব বিচাৰোঁ যে ৰমজান মাহ, এই ৰমজান মাহত সবৰৰ মাহ। ৰমজান মাহত আমি সবৰ কৰা আমাৰ কাৰণে জৰুৰী, আৰু সবৰকাৰীসকলক আল্লাহ তাবাৰক ওয়া তাআলা জান্নাত দান কৰিব। ইয়াৰ বিষয়েও কোৰআনে কাৰীমত উল্লেখ আছে যে যিসকল সবৰকাৰী তেওঁলোকক আল্লাহ তাবাৰক ওয়া তাআলা জান্নাত দিব। আৰু বিশেষকৈ ৰমজান মাহত যিসকল মানুহে ইফতাৰ কৰিব পৰা নাই, বা যিকোনো মানুহক যদি কোনোবাই ইফতাৰ কৰায়, তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলা তেওঁক ৰোজাদাৰৰ সমানে সওয়াব দান কৰিব। সাহাবা প্ৰশ্ন কৰিলে, ইয়া ৰাছূলুল্লাহ, সকলো মানুহেতো এজন গৰীব বা এজন দুখীয়া মানুহে তেওঁতো এজন মানুহক ইফতাৰ কৰোৱাতে বৰ কষ্ট হ'ব, তেওঁলোকে কেনেকৈ কৰিব, এই সওয়াবৰ অংশীদাৰী বা এই সওয়াব কেনেকৈ হাসিল কৰিব? তেতিয়া নবী আলাইহিছ সালাতু ওয়াস সালামে কৈছে যে আল্লাহ তাবাৰক ওয়া তাআলাই যদি কোনোবা ব্যক্তিয়ে এটা খেজুৰৰ জৰিয়তে যদি ইফতাৰ কৰায়, তেনেহ'লেও আল্লাহ তাবাৰক ওয়া তাআলা তেওঁক সমানে সওয়াব দান কৰিব। ইয়াত পেট ভৰাই খোৱাৰ বা ইয়াত ভাল খাদ্য, ইয়াত সুস্বাদু খাদ্য দিয়া, ইয়াৰ মাজত কোনো শৰ্ত নাই। যিকোনো খাদ্য জৰিয়তে, যিকোনো ফল ফ্ৰুটৰ জৰিয়তে, বা যিকোনো আপোনাৰ ইফতাৰৰ সময়ত যি ব্যৱহাৰ কৰে, পানী হওক, চৰ্বত হওক, যি এনেকা যিকোনো এটা খাদ্যৰে যদি কোনোবাই ইফতাৰ কৰায় বা পান কৰা সামগ্ৰীসমূহত পৰা যদি কোনোবাই ইফতাৰ কৰায়, সামগ্ৰীৰ দ্বাৰা যদি কোনোবাই ইফতাৰ কৰায়, তেনেহ'লেও সমানে সওয়াব আল্লাহ তাবাৰক ওয়া তাআলা তেওঁক দান কৰিব। গতিকে আমি সকলোৱে ইফতাৰ কৰাৰ সময়ত এইসমূহ ধ্যান ৰখা, খিয়াল ৰখাৰ প্ৰয়োজন যে আমি সকলোৱে চেষ্টা কৰোঁ, সকলোৱে কোচিছ কৰোঁ যে আমি আমাৰ খাদ্যৰ পৰা বা আমাৰ ইফতাৰীৰ পৰা আমি আন এজনকো ইফতাৰী কৰোৱাৰ সুযোগ আমি লাভ কৰোঁ। তেনে ইচ্ছা, তেনে উদ্দীপনাই আমাক অশেষ সওয়াবৰ অংশীদাৰী কৰিব। যেনেকৈ এজন ৰোজাদাৰে গোটেই দিন ভাল এটা পৰিৱেশত থাকি কোৰআন তিলাৱত কৰি, তসবিহ তাহলিল কৰি যদি কোনোবাই ৰোজা ৰাখিছে আৰু এজনে সেই ৰোজাদাৰক ইফতাৰ কৰাইছে, তেনেহ'লে সেই সমানে সওয়াব তেওঁক আল্লাহ তাবাৰক ওয়া তাআলা দান কৰিব। গতিকে আমি সকলোৱে এই চেষ্টা কৰাৰ প্ৰয়োজন যে আমি সকলোৱে মিলি ইফতাৰ কৰোৱাৰ চেষ্টা কৰোঁ, আৰু এই ফজিলতসমূহ আমি হাসিল কৰাৰ ইচ্ছা কৰোঁ, হাসিল কৰাৰ আগ্ৰহ আমি কৰোঁ। আল্লাহ তাবাৰক ওয়া তাআলা আমাক আমল